পিংকল তই বহুত দিন কবিতা গোৱা নাই, কবিতা এটাকে গা। আজিতো এনেও ছাৰ নাই, ছবি নিশিকায়, তই কবিতা এটাকে গা, আজি কবিতা এটাকে শুনো আমি। হয় দে পিংকল, ঠিকেই কৈছে। নেক্সট ক্লাছটো হোৱালৈকে তোৰ কবিতা এটা শুনাই ভাল হ'ব। দেচোন বহুত দিন তই কবিতা শুনাই নাই, শুনা এটা। হ'ব দে তেন্তে, তহঁতে যদি শুনিব খুজিছ মই শুনাও কবিতা এটা। মই নতুনকৈ কবিতা এটা লিখিছিলোঁৱে, নে শুনাই আছোঁ ৰ। মোৰ কবিতাটোৰ নাম হৈছে হাগা। মোৰ আচলতে হাগা হোৱা নাছিলে আজি দুদিনমানৰ আগত, সেইকাৰণে মই সেইটোকে নাম দি এটা কবিতা লিখিলোঁ, শুনিবি দেই। মোৰ 3 দিন হ'ল লগা নাই হাগা, কিন্তু ওলাই আছে তুৰুত তুৰুত পাদা। পাদাৰ কোবত দেখিলোঁ মই জ্বলা কলা, গোন্ধাই আছে দহুদি বানানা বানানা। হাতখন দি চালোঁ চুই লাগিল লিকতা, পানী নাপাই চোলাতে মাৰি দিলোঁ ঘঁহা। মোৰ আজিও লগা নাই হাগা, সেইকাৰণে মই গা নাই ধোৱা। কাষ লতিছে পৰ বেক্টেৰিয়াই হাঁহে হাঁহ হাঁহ, পাদৰ লগত মিলি লৈ গোন্ধাইছে গেলা পচা। কেনেকুৱা লাগিল কচোন? মোৰ কবিতাটো ভাল লাগিল নে? বহুত দিনৰ পিছত গাইছোঁ বুজিছ, বহুত দিন গোৱাই নাই। তহঁতে কলি যে ইমান ধুনীয়া গাইছ তই, মোৰ চকু পানী ওলাই গৈছেগৈ বুজিছ। ইমান ধুনীয়া সুৰ দিছ তই, আৰু ইমান ধুনীয়া শব্দবোৰ অৰ্থ। হাগাও যে ইমান ধুনীয়া অৰ্থ থাকিব পাৰে মই ভাবাই নাছিলোঁ। মই যে চকু নেমেলিলোৱে, ইমান ধুনীয়া লাগিছে কবিতাটো শুনি। ইছ ৰাম, মোৰতো হাগা নালাগে, কিন্তু মই ভাবিয়ে নাপাওঁ এনেকুৱা। তই যে কেনেকৈ ভাব যে হাগাৰ ওপৰতো ইমান ধুনীয়া বিৱৰণ দিব পাৰিছ। মোৰ হাগা নালাগিলেতো মই নেভাবোৱে এইবিলাক। ইছ ৰাম ৰাম, লাজ নিদিবি মোক যা, একো ভাল হোৱা নাই। হ'ব দে, নেক্সট ক্লাছে হ'ব। এতিয়া চাহ আহিব, এতিয়া আমি আৰু ক্লাছ কৰোঁ দে, আকৌ শুনাম দেই বেলেগ এদিন কবিতা। তহঁতে এতিয়া কাণৰ বন্ধ কৰ আৰু তই চকুও মেল।